হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোক ভালে থকাটোৱে ধৰক আমি বিচাৰোঁ। কিন্তু এতিয়া কথাটো হৈ গ'ল ধৰক ক'ভিড-19 লৈ পেলাই ধৰক গোটেই অসমতে অলৰেডি স্প্ৰেড হৈ গৈছে আৰু এৰাউণ্ড ধৰক 40,000-ৰ ওচৰে পাজৰে অলৰেডি পজিটিভ পোৱা গৈছে আৰু ধৰক 10,000-ৰ ওচৰে পাজৰে ধৰক আপোনাৰ অলৰেডি এক্টিভ কেছেছ আছে। এতিয়া কথাটো কি হ'ল ধৰক অসম গভৰ্ণমেণ্টে অলৰেডি এনাউন্সমেণ্ট কৰি দিছে যে লাহে ধীৰে ধৰক আমাৰ কি হ'ব, স্কুল কলেজো খুলি যাব, গভৰ্ণমেণ্ট অফিচবিলাকো ধৰক অলৰেডি খুলি গৈছে, বজাৰ চজাৰবিলাকো অলৰেডি মাৰ্কেটত খুলি যাব। ইয়াৰ মিনিংটো হৈ গ'ল ধৰক এতিয়া কি হৈছে, ক'ভিড-19 লৈ পেলাই ধৰক আৰু মাৰ্কেটত একো লকডাউন নাই। তো এনেকুৱা এটা চিটুৱেশ্যনত কি হ'ব, বেছি ৰিক্সি হৈ যায়। কিহৰ কাৰণে ধৰক যেতিয়া বাহিৰত যেতিয়া গোটেই মাৰ্কেটখন যেতিয়া খুলি যাব, তো পজিটিভ যিবিলাক পেচেণ্ট অলৰেডি আছিল তেওঁলোকেও ডেফিনেটলি বাহিৰত আহিব, বা যিবিলাকে ধৰক অলৰেডি টেষ্টিং কৰা নাছিল বা তেওঁলোক অলৰেডি পজিটিভ হৈ আছে গম পোৱা নাই, তেনেকুৱা মানুহবিলাকো ডেফিনেটলি ধৰক এতিয়া মাৰ্কেটত ওলাই আহিব। এনেকুৱা এটা চিটুৱেশ্যনত কি হৈছে, ক'ভিড-19 স্প্ৰেড হোৱাৰ চান্সটো বেছি থাকে। তো এনেকুৱা এটা চিটুৱেশ্যনত ধৰক আমি আপোনালোকক এটাই বস্তুৱে ৰিকুৱেষ্ট কৰোঁ, ধৰক আপোনালোকে সদায় যেতিয়া বাহিৰত ওলাই যাব তো আপোনালোকে সদায় ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি চলিব। প্লাছ আপোনালোকে সদায় ধৰক আপোনালোকে যেন মাস্ক ইউজ কৰে আৰু যেন আপোনালোকৰ লগত যেন সদায় হেণ্ড চেনিটাইজাৰ থাকে, যেন এই তিনিটা বস্তু যেন আপোনালোকে কেতিয়াও পাহৰি নাযায়। যদি আপোনালোকে বাহিৰত যদি আপুনি মাল্টিপুল এক্সেছ বা মাল্টিপুল মানুহৰ লগত যদি আপোনালোকে কথা পাতে, এই গোটেইকেইটা বস্তুৰ ওপৰত আপোনালোকে সদায় নজৰত ৰাখিব। অফিচ কাছাৰী যেতিয়া খুলিব তেতিয়া ধৰক আপোনালোকেও ডেফিনেটলি অফিচ মেইনটেইন কৰিব লাগিব। তো এনেকুৱা এটা টাইমত ধৰক আপোনালোকৰ অফিচত ধৰক বহুত মানুহ ধৰক বাহিৰা মানুহ আপ এণ্ড ডাউন কৰিব, বা আপোনালোকৰ কলিগ হওক, ষ্টাফ লগ হওক ধৰক ডেফিনেটলি অহা যোৱা কৰিব। তো এনেকুৱা এটা টাইমত ধৰক আপোনালোকে অফিচৰ বাহিৰত বা অফিচৰ যিটো আপোনাৰ এণ্ট্ৰি পইণ্ট থাকিব তাতে ধৰক আপোনালোকে এটা টাচ ফ্ৰী চেনিটাইজাৰ আপোনালোকে ইউজ কৰিব পাৰে। টাচ ফ্ৰী চেনিটাইজাৰ মেচিন এটা আপোনালোকে ইউজ কৰিব পাৰে। চেনিটাইজাৰ মেচিন ধৰক অলৰেডি আপোনাৰ মাৰ্কেটত বহুত পোৱা যাব। আহক আমি তেনেকুৱা এটা ধৰক চেনিটাইজাৰ মেচিনৰ ওপৰত আজি আলোচনা কৰিম। এইটো মেড ইন ইণ্ডিয়া প্ৰডাক্ট হয় আৰু এইটো হ'ল টাচ ফ্ৰী চেনিটাইজাৰ হয়। এতিয়া চাওক, টাচ ফ্ৰী চেনিটাইজাৰ মিনছ কি, এইটোৰ বিষয়ে আমি ধৰক প্ৰথমতে অকণমান জানি লওঁ। কাৰণ আপুনি যেতিয়া মাৰ্কেটত যেতিয়া যাব আপোনালোকে বহুত চেনিটাইজাৰ মেচিন তেনেকুৱা পোৱা যাব। তো কিন্তু কথাটো কি হ'ল ধৰক, এতিয়া আমাৰ ক'ভিড-19ৰ মেইন আপোনাৰ স্প্ৰেড হোৱাৰ মেইন ইছ্যুটোৱে হ'ল আপোনাৰ ধৰক মাল্টিপুল এক্সেছ। এতিয়া মাল্টিপুল এক্সেছ বুলি কোৱাৰ লগে লগে ধৰক আমিও জানো বা আপোনালোকেও জানে, ধৰক ATM-ৰ যিডাল হেণ্ডেল থাকে বা ATM-ৰ যিবিলাক কি থাকে য'ত অলৰেডি মাল্টি টাস্ক হয়, তো সেইবিলাক জেগাৰ পৰা ধৰক কি হৈছে, ক'ভিড-19 বেছি স্প্ৰেড হয়। তো এনেকুৱা এটা টাইমত ধৰক আজি আমি যিটো চেনিটাইজাৰৰ ওপৰত আমি কথা পাতিব ওলাইছোঁ সেইটো হ'ল টোটেলি টাচ ফ্ৰী চেনিটাইজাৰ। ইয়াতে কোনো টাচ কৰিব নালাগে, অনলি জাষ্ট আপোনালোকে জাষ্ট তাক ৰাখি দিয়ক, প্লাগ এণ্ড প্লে কৰি থৈ দিয়ক। কাষ্টমাৰ আহিব বা যোন মানুহ আহিব অট'মেটিকেলি মেচিনৰ তলত জাষ্ট হাতখন দিব, তো অট'মেটিকেলি কি হ'ব, চেনিটাইজ হৈ যাব আপোনালোকৰ হাতখন। তো তাৰে পিছতে ধৰক আপোনালোকে ধৰক তেওঁলোকৰ যি কাম আছে ধৰক কৰিবলৈ পাৰে। আহক আমি সেই মেচিনটোৰ ওপৰত আজি কি এডভান্টেজ আছে বা সেই মেচিনটো ধৰক আমি ইউজ কৰিব লাগে নে নালাগে, বা ক'ভিড-19ৰ কাৰণে ধৰক তেনেকুৱা এটা চেনিটাইজাৰ মেচিন দৰকাৰ হয়নে নহয়, তো এই গোটেইবিলাক বস্তুৰ ওপৰত আজি আলোচনা কৰিম। আৰু এইটো আপোনালোকক কি কোম্পেনীয়ে বেছিকেলি প্ৰভাইড কৰে আৰু এইটো আপোনাৰ মেড ইন ইণ্ডিয়া হয় নে মেড ইন চাইনা হয়, আমি তাৰ ওপৰতো আলোচনা কৰিম। আহক আমি ভিডিঅ'টো চাই লওঁ, ধৰক ইয়াত কি কি এডভান্টেজ আছে আমি সেইটো চাই লওঁ প্ৰথমতে। এইটো চাওক, আমাৰ এইটো চেনিটাইজাৰ মেচিন, এইটো অলৰেডি পেকিং হৈ আছে। প্ৰথমতে আমি পেকিংটো খুলি লওঁ আৰু পেকিংটো খোলাৰ পিছত ধৰক আমাৰ এইটো ইণ্টাৰফেচ এনেকুৱাকৈ দেখিছে। চাওক, ওপৰৰ পৰা ধৰক আপোনাৰ দিয়া আছে বঢ়িয়াকৈ ধৰক ডিজাইনটো আপোনালোকে চাওক, আৰু তলৰ পিনে দিয়া আছে ছেফটি ফাৰ্ষ্ট, আৰু ধৰক ইয়াতে দিয়া আছে মেড ইন ইণ্ডিয়া প্ৰডাক্ট। এইটো কোনো চাইনিজ প্ৰডাক্ট নহয়, এইটো ইণ্ডিয়ান প্ৰডাক্ট হয়। তো আৰু ইণ্ডিয়ান প্ৰডাক্ট ডেফিনেটলি আপোনালোকে পাৰচেছ কৰিব পাৰে। আৰু এতিয়া ধৰক আমি ওপৰৰ পিনে যদি চাওঁ, ওপৰৰ পিনে চাওক, এইটো আপোনাৰ জাষ্ট নজেল পৰ্ট দিয়া আছে। ধৰক আপোনাৰ যিটো চেনিটাইজাৰ হ'ব সেইটোক আপুনি কণ্ট্ৰল কৰিব পাৰে। ধৰক আপোনাক বেছিকৈ যদি লাগে আপুনি বেছিকৈ ল'ব পাৰে, ধৰক আপোনাক যদি কমকৈ যদি আপোনাক পৰিব লাগে তেতিয়াহ'লে আপোনাক কমকৈ আহিব। তাৰ ছাইডৰটো হৈ গ'ল আপোনাৰ এইটো টেংকি, য'ত আমি ধৰক চেনিটাইজাৰটো ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ, আৰু এইটো আপোনাৰ 5 লিটাৰৰ কেপাচিটি হয়। নেক্সট এইটো হৈ গ'ল আপোনাৰ পাৱাৰ কানেক্টৰ, 2 পিনৰ পাৱাৰ কানেক্টৰ হয়। তো এতিয়া ধৰক কি হৈছে, আমি ধৰক ইয়াৰে তলৰ পিনে পাৰ্টত গ'লোঁ। এইটো হৈ গ'ল আপোনাৰ সেন্সাৰ বেছ টেকন'লজি, সেন্সাৰ লগোৱা আছে। তো এতিয়া চাওক, আমি ধৰক ইয়াতে কি কৰিব লাগিব, প্ৰথমতে আমি চাই লওঁ। প্ৰথমতে এই দুটা চাওক, আমাৰ সেন্সাৰ লগোৱা আছে, তাৰ ছাইডত চাওক আমাৰ এইটো নজেল দিয়া আছে, তো যিটোত আমাৰ চেনিটাইজাৰটো স্প্ৰেড হ'ব। তো এইখিনি হৈ গ'ল আপোনাৰ তলৰ পাৰ্ট। তো এতিয়া মই মেচিনটোৰ বেক চাইডে গ'লোঁ। মেচিনটোৰ বেক চাইডে চাওক আপোনাৰ দুটা লক দিয়া আছে। এইটোৰে আপুনি কি কৰিব পাৰিব, অলৰেডি ৱাল মাউণ্টিং কৰি ৰাখিব পাৰিব বা ৱালত আপুনি ওলমাই ৰাখিব পাৰিব। তো এইটো হোৱাৰ পিছতে ধৰক এতিয়া চাওক, আপোনাৰ ফ্ৰণ্টৰ পিনে দিয়া আছে আপোনাৰ পাৱাৰ ছুইচ। তো পাৱাৰ ছুইচত আপুনি ধৰক পাৱাৰ অফ অন কৰিও আপুনি ৰাখিব পাৰে, আৰু ধৰক আপোনাৰ নিজৰ ইচ্ছামতে ধৰক আপুনি যদি বন্ধ কৰে তো বন্ধ কৰি ৰাখিব পাৰে। আৰু যেতিয়া আপোনাৰ স্প্ৰেড কৰিব, যেতিয়া আপোনাৰ ধৰক চেনিটাইজাৰ যেতিয়া ওলাব, তো আপোনাৰ চাওক মেচিনটোত আপোনাৰ ব্লিংক কৰিব। ব্লিংক কৰাৰ লগে লগে আপুনি গম পাব যে আপোনাৰ চেনিটাইজাৰ আহিছে। আৰু ইয়াতে আপোনাৰ টাচ ফ্ৰী, কোনো একো আপুনি টাচ কৰিব নালাগে, জাষ্ট আপুনি মেচিনৰ তলত হাতখন পাতি দিয়াৰ লগে লগে ধৰক আপোনাৰ চেনিটাইজাৰ ওলাই যাব।
আৰু চাওক এইটো হ'ল আপোনাৰ ধৰক এতিয়া আমাৰ যেতিয়া ৰেডি হৈ যাব, ৰেডি হোৱাৰ পিছত আমি এনেকৈ ৱালত ইয়াক ৱাল মাউণ্টিং কৰি পেলাই আমি ৰাখিব পাৰোঁ। এইটো খুবেই ভাল প্ৰডাক্ট হয় আৰু এইটো মেড ইন ইণ্ডিয়ান প্ৰডাক্ট। এইটো আমাৰ এটা গুড এডভান্টেজ যে আমি অলৰেডি কি হৈছে মেড ইন ইণ্ডিয়া প্ৰডাক্ট আমি অলৰেডি ইউজ কৰিব পাৰিছোঁ। কিয় কাৰণে আমি ধৰক চবেই আমি কৈ আছিলোঁ যে আমি চাইনিজ প্ৰডাক্ট বয়কট কৰিব লাগে, তো এইটো ফালৰ পৰা ধৰক এইটো ইণ্ডিয়ান প্ৰডাক্ট হিচাপত ধৰক ডেফিনেটলি আপোনালোকে ল'বলৈ পাৰে। আৰু যদি আপুনি এই মেচিনটোৰ ওপৰত যদি আপোনালোকে ইণ্টাৰেষ্টেড, তেতিয়াহ'লে ধৰক মই ইয়াক আপুনি ক'ত পাব, ঠিক আছে, বা ক'ৰ পৰা আপুনি পাৰ্চেছ কৰিব পাৰিব, বা ইয়াৰ ধৰক ৰেট কিমান, তো গোটেইখিনি আপোনাৰ ইনকুৱাৰী যদি আপোনালোকক লাগে, মই ডেছক্ৰিপশ্যনত অলৰেডি মই গোটেই ডিটেইলছখিনি দি দিছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত চাই পেলাই ধৰক আপোনালোকে গোটেই ডিটেইলছখিনি আপোনালোকে ল'ব পাৰে আৰু আপোনালোকে এইটো ইউজ কৰি চাব পাৰে। আৰু যদি আপোনালোকে ডেমো চাব পাৰে, তেতিয়াহ'লে আপোনাক মই লিংক দি দিম, তাৰ পৰা আপোনালোকে ডেমো চাব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই, ভিডিঅ'টো চাওক আৰু যদি আপোনালোকৰ ধৰক ইণ্টাৰেষ্টেড হয় ডেফিনেটলি আপোনালোকে কণ্টেক্ট কৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ।